আপনি সিঙ্গেল নাকি? মানে আপনার ভাল লাগে মোৰ বহুত মিঙ্গেল ও কিবা কি বস্তু মিঙ্গেল 20 বছৰ 20 বছৰে ভাল পাইছে আপনি হে ইউটিউব ফেমিলি ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মই বিশাল আৰু ময়ো বিশালে কৈ আছোঁ তো আজি বহুত দিনৰ মই প্ৰেংক কল কৰিব যাই আছোঁ যেহেতু প্ৰেংক কলবিলাক আপোনালোকে ভাল পায় আৰু প্ৰেংক কল ময়ো কৰিব চেষ্টা কৰোঁ কিন্তু মই দুটা ভিডিঅ' দিছোঁ আগতে প্ৰেংক কলৰ বহুতেই ভিউজ হৈছে ভাল লাগছে তো মই এবাৰ প্ৰেংক কল কৰিব যাই আছোঁ আৰু কাক প্ৰেংক কল কৰিম গম পাইছি এনেও থাম্বনেইলত চাই পেলাই মধুস্মিতা সেই ছোৱালীজনী অলপ খাওঁ খাওঁকৈ থাকে অনবৰত আৰু নিবিড় আৰু তাৰা যিটো মানে কেৰেক্টাৰ কৰিছে অনবৰত খাওঁ খাওঁকৈ থাকে তো তাই নিশ্চয় অলপ জমিনিয়ে হ'ব যিহেতু জমিনি কেৰেক্টাৰ কৰিছে অলপমান তো তাইক প্ৰেংক কৰিব চেষ্টা কৰিম আৰু প্ৰেংক কলগিলাখন মই প্ৰায় ৰাতি কৰোঁ কাৰণ ৰাতি চবে অলপমান হেৰি মানে গধূলি সময়খিনি চব ফ্ৰী থাকে তো যিহেতু তানা বহুত মানে ব্যস্ত মানুহ বেলেগ কামত কৰিলে অলপমান দিগদাৰ হ'ব পাৰে তো ৰাতি কৰোঁ তো বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰেংক কলটো লগাই লওঁ প্ৰথমতে Wow. Itu yang bisa nasi mana? Jadi Pokemon faktor tu. Hello. Hello. Hai, Mudusmita হয় নেকি? কোনে ক'লে? মই নলবাৰীৰ পৰা কৈছোঁ। কোৱাচোন। আৰু মোৰ নাম মানে খগেন হয়। কোৱা। মানে মই এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ নাম্বাৰটো মই 3 দিনমান আগতে আনিছোঁ কিন্তু ফোন কৰিবৰ কাৰণে বহুত ভয় লাগি আছিল সেইকাৰণে আৰু অলপমান চাপি চিপিকে আজি কৰিলোঁ আৰু ফোনটো নাই কোৱা মানে মোৰ এতিয়া মানে মই আপোনাৰ বয়স কিমান আছিল নাজানো কিন্তু মোৰ বয়স বৰ্তমান 21 বছৰ হৈ আছে মোতকৈ সৰুৱে দিয়া সৰু মানে আপুনি কি কৰি আছে এতিয়া আছোঁ ৰ'বা এনে ভিডিঅ' চিডিঅ' এই ভিডিঅ' এটা এডিট কৰি আছিলোঁ আকৌ ডিষ্টাৰ্ব নাই ন নাই কোৱা মানে কি হ'ল মই 21 বছৰ মানে এইচএছটো কমপ্লিট নহ'লে ফেইল কৰিলোঁ মানে আৰু সেইকাৰণে পঢ়া চঢ়া বাদ দি পেলাই এতিয়া হেৰি কৰিলোঁ মাংসৰ দোকান কৰি আছোঁ ব্ৰইলাৰৰ ব্ৰইলাৰ কাটিং কৰোঁ মানে নলবাৰীতে হয় একদম মাজতে তো মানে কথাটো হ'ল আপুনি বেয়া নাপাবতো কোৱা মানে আপোনাক ভাল লাগে মোৰ বহুত থেংক ইউ তো সেইকাৰণে ফোন কৰিলোঁ আৰু নম্বৰটো আনিলোঁ নম্বৰটো আনিবৰ কাৰণে মই 300 টকা দিব লগা হৈছে আপোনাৰ নম্বৰটো লৈছোঁ চলিৰ পৰা মানে সি বেলেগৰ তাৰ পৰা আনি নিছে তো তাৰ বহুত ইউটিউবাৰৰ লগতে ভাল চিনাকি আছে সি এটি বেলেগৰ তাৰ পৰা আনিছে আৰু সি আনি দিয়াৰ কাৰণে মোটামুটি 300 টকা লৈছে আপোনাক মানে বহুত ভাল লাগে কম বুলি ভাবিছিলোঁ আৰু আপুনি ছিংগল নেকি মানে মিঙ্গেল কিবা কি বস্তু মিঙ্গেল 20 বছৰ 20 বছৰে ভাল পাইছে আপুনি কি ক'ম আৰু মই প্ৰেংক কলটো তুমি ধুনীয়াকৈ থাম্বনেইল লগাব পাৰিবা দিয়া প্ৰেংক কল মানে প্ৰেংক কল কৰি থকা নাই জানো নাই প্ৰেংক কল মানে প্ৰেংক কল নহয় আৰু এনেই ফোন কৰিলোঁ আপোনাক প্ৰেংক কলে দিয়া মই জানো নাই প্ৰেংক কল একদম নহয় মানে মই আকৌ প্ৰেংক কল দিম ক'ত মই আকৌ নাই আৰু নাই মই গম পাইছোঁ দিয়া প্ৰেংক কলে বাইদেউ আপুনি গমে পাই গ'ল জানোহে মই গমে পাইছোঁ নহয় নিশ্চয় কিজানি বহুত প্ৰেংক কল যায় আপোনাৰ তাতে সেইকাৰণে গম পাই গৈছে আৰু বাইদেউ মই বিশাল কলিতা হয় নলবাৰীৰে হয় আৰু মই এইবাৰ এইচএছ পৰীক্ষা দিছোঁ মানে লাষ্ট ডে হয় নেকি ভাল লাগে আপোনাৰ ভিডিঅ' চাই তো মোৰো চেনেল এটা আছে মই বিশাল বুলি ঠিক আছে ভাল লাগিল দিয়া আৰু মানে হা তোমাৰ কথাখিনিত অলপ চলপ গম পাইছোঁ আৰু সেইকাৰণে ধৰি দিছোঁ ডাইৰেক্ট প্ৰেংক কল বুলি হয় মানে প্ৰেংক কল কৰি আছোঁ আৰু প্ৰেংক কলো কৰোঁ বা ভ্লগ চগো বনাওঁ আৰু কেতিয়াবা ছাবস্ক্ৰাইব বেছি নাই অলপ আছে একদম ছাবস্ক্ৰাইবাৰ অলপ চলপ বুলি কথা নাই ইউটিউবাৰে আৰু ছাবস্ক্ৰাইবাৰ তাত একো কথা নাই হয় ভাল হ'ব ৰ'বা মোৰ দেউতাই কিবা কৈ আছে ৰ'বা ফোন কৰি আছে ৰ'বা ঠিক আছে
মানে মই কথাখিনি ক'ত অলপমান গণ্ডগোল হৈ গ'ল প্ৰথমতে মই কি ক'ব নাগিছিল প্ৰথমতে ঠিকে আছিল এতিয়া মই ব্ৰইলাৰ মানে কাটো বুলি কৈছিলোঁ কিন্তু যেতিয়া কৈছিলোঁ ভাল লাগে বুলি এতিয়া গম পাই গ'ল কাৰণ আৰু মোৰ মাতটো মানে কি যিহেতু মই অলপ ডাঙৰ হ'লেও মানে মাতটো বহুত সৰু চলি যেন পায় সেইটো মানে মোৰ প্ৰব্লেম তো বহুতে কৈ সেইটো মোৰ প্ৰব্লেম তো সেইকাৰণে গম পাই গ'ল তথাপিতো প্ৰেংকটো দিব চেষ্টা কৰিলোঁ তো যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'ত লগ পাই আছোঁ আৰু ভিডিঅ'ত ভ্লগ আহি আছে ভাল এটা বহুত মানে চাব লগা ভ্লগ মানে ভ্লগটো মই কৈ দিওঁকে কামাখ্যাৰ এটা মানে ৰহস্য এটা আছে যে কামাখ্যা মন্দিৰত চবে যায় কিন্তু প্ৰায় 80% মানুহে নাজানে যে কামাখ্যা মন্দিৰত এটা বেলেগ মন্দিৰো আছে কিন্তু কামাখ্যা মন্দিৰ চাব যায় আৰু কিন্তু যোনটো মন্দিৰ মানে অলপমান বেছি ৰহস্যময় সেই মন্দিৰটোত কোনেও নাযায় মানে নাজানেই বেছিভাগে কিছুমানে জানে কিন্তু সেই মন্দিৰটোত এটা বহুত ডাঙৰ ৰহস্য আছে একদম আচৰিত হ'ব লগা এটা বস্তু আছে তো সেইটো দেখাব চেষ্টা কৰিম আৰু সেই ৰহস্যটো ফাদিল কৰিব চেষ্টা কৰিম তো সেই ভ্লগটোত ভিডিঅ'ত চাই থাকিব তেতিয়ালৈকে বাই বাই আৰু লগ পাম আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব প্লিজ